हेलो फ्रेंड्स, वेलकम टू आवर यूट्यूब चैनल जी फॉर यू टुडे। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আজি হৈ যোৱা যি আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ ড্ৰাইভাৰ স্কুলৰ পৰীক্ষা আছিল সেই পৰীক্ষাৰ কেইটামান প্ৰশ্ন উত্তৰ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, কুৱেশ্যন নম্বৰ 1, আইৰণ মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? চৰ্দাৰ বল্লভভাই পেটেলক আইৰণ মেন অফ ইণ্ডিয়া বুলি জনা যায়। কুৱেশ্যন নম্বৰ 2, মিছাইল মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? ইয়াৰ এনসার হব আমার প্রাক্তন রাষ্ট্রপতি সম্মানীয় ডক্টর APJ আব্দুল কালাম। কোশ্চেন নাম্বার 3, কোনজন উপরিপুৰুষৰ ঘৰক পকি বুলি জনা যায়? ইয়াৰ এনসার হব জ্যোতিপ্ৰসাদ আগৰৱালা। কোশ্চেন নাম্বার 4, শেহতীয়াকৈ কোনটো তৈলক্ষেত্ৰত দুৰ্ঘটনা সংঘটিত হৈছিল? এনসার হব বাগজান তৈলক্ষেত্ৰ। কোশ্চেন নাম্বার 5, চিলাৰায়ৰ আচল নাম কি আছিল? চিলাৰায়ৰ আসল নাম আছিল শুক্লধ্বজ। কোশ্চেন নাম্বার 6, গছৰ খোৰোঙত কোনটো চৰাইয়ে বাস কৰে? এই প্ৰশ্নটো আচলতে বহুতো চৰাইয়ে গছৰ খোৰোঙত বাস কৰে, যদিও মই জনামতে পৰীক্ষাত যেটো আহিছিল সেইটো আছিল ধনেশ পক্ষী। কোশ্চেন নাম্বার 7, টুসু পূজা কোন জনজাতীয় উৎসৱ? এনসার হব টুসু পূজা চাহ জনজাতিৰ উৎসৱ। কোশ্চেন নাম্বার 8, ভারতীয় সংবিধানত কেইখন শিডিউল আছে? আনসার হব ভারতীয় সংবিধানত 12খন শিডিউল আছে। কোশ্চেন নাম্বার 9, কম্পিউটাৰৰ আটাইতকৈ ডাঙৰ মেমৰি ইউনিট কোনটো? এনসার হব টেৰাবাইট, চমুকৈ TB। কোশ্চেন নাম্বার 10, অসমৰ জাতীয় চৰাই কি? অসমৰ জাতীয় চৰাই হল দেওহাঁহ। কোশ্চেন নাম্বার 11, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? ইয়াৰ এনসার হব বেঙ্গল টাইগার। কোশ্চেন নাম্বার 12, 2024 চনৰ সামাৰ অলিম্পিক্স ক'ত অনুষ্ঠিত হ'ব? এনসার হব ফ্ৰান্সৰ পেৰিছত। কোশ্চেন নাম্বার 13, ফাদার অফ সার্জারি কাক কোৱা হয়? এনসার হব সুস্মিতা সমিতাক ফাদার অফ সার্জারি বুলি কোৱা হয়। কোশ্চেন নাম্বার 14, উমানন্দ মন্দিৰ কোনটো পৰ্বতত অৱস্থিত? ইয়াৰ এনসার হব ভাস্মাচালা হিল। কোশ্চেন নাম্বার 15, ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? ইয়াৰ এনসার হব ইংৰাজ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল। কোশ্চেন নাম্বার 16, শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ এনসার হব আহোম আৰু মোগলসকলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল। কোশ্চেন নাম্বার 17, মানিলা কোন দেশৰ ৰাজধানী? ইয়াৰ এনসার হব মানিলা ফিলিপাইন্সৰ ৰাজধানী। কোশ্চেন নাম্বার 18, লোটাস টেম্পল ক'ত অৱস্থিত? ইয়াৰ এনসার হব লোটাস টেম্পল দিল্লীত অৱস্থিত। কোশ্চেন নাম্বার 19, জুবিন গাৰ্গৰ প্ৰথম এলবামখনৰ নাম কি? ইয়াৰ এনসার হব জুবিন গাৰ্গৰ প্ৰথম এলবামখনৰ নাম হল অনামিকা। কোশ্চেন নাম্বার 20, গছে ক'ৰ পৰা আহাৰ গ্ৰহণ কৰে? ইয়াৰ এনসার হব গছে শিপাৰ পৰা খাদ্য আহৰণ কৰে বা আহাৰ গ্ৰহণ কৰে।